বৰ্তমানে ব্ৰহ্মপুত্ৰ নদীৰ সুতি চেৰেঙলৈ গৈ আছোঁ। মঙলদৈৰ চেৰেং, মঙলদৈ টাউনৰ পৰা মিনিমাম 6-7 কিলোমিটাৰমান যোৱাৰ পিছতেই চেৰেংটো পায়। আৰু ইয়াতে বহুতো পিকনিক খাবলৈ বহুতো মানুহ আহে আৰু সাধাৰণতে এইটো এটা পিকনিক প্লেচ হয়। পিকনিক প্লেচত বহুতো মানুহে আহে জানুৱাৰীত 31 জানুৱাৰী 1 জানুৱাৰী খাবলৈ আহে ইয়াতে। আৰু আমি এনেই বাৰু এবাৰ ফুৰিবলৈ আহিলোঁ, তাকে ভাবিলোঁ আপোনালোকক এবাৰ দেখাওঁ। ঠাইখিনিৰ সৌন্দৰ্য অতি বহুত ধুনীয়া ঠাইখন আৰু বহুত বালিচৰ হয়। ভিডিঅ'টো আচলতে বহুত আগৰে হয়, ভাবিলোঁ এতিয়া ফুটেজকেইটা পাই ভাবিলোঁ এতিয়া দি দিওঁ। উপভোগ কৰকচোন, ভিডিঅ'টো কেনে পাই জনাব। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঘণ্টাটো বজাই দিব টাং টাং টাং।